হলিডে দিনা মোৰ ঘৰলৈ আলহী অহাৰ পৰম্পৰাটো ৰক্ষা কৰি আজি মাতিলোঁ জ্যোতিপৰ্ণা আৰু কুলিক আমাৰ ঘৰলৈ হাঁহৰ মাংসৰে ভাত খাবলৈ। ব'লক আমি আজি জুইত বনাম কোমোৰাৰে হাঁহৰ মাংস। প্ৰথমতে লাগতিয়াল সকলো বস্তু যোগাৰ কৰি ল'লোঁ। তাৰপিছত আমি দি দিলোঁ ইয়াত তেলত দিলোঁ আমি পিঁয়াজ। তাৰপিছত দিলোঁ তেজপাত আৰু ধুনীয়াকৈ শুকান জলকীয়া জিৰা পিচি তাৰ এটা পেষ্ট। দেন আদা নহৰু পেষ্ট দি মই দিলোঁ হাঁহৰ মাংস ঢালি। তাৰপিছত মোৰ মাতাশ্ৰীয়ে আহি ইয়াত ঢালিলে হালধি আৰু যি মছলা লাগে সকলোবোৰ। এইফালে আমাৰ এইগৰাকীয়ে কপালৰ ঘাম মাটিত পেলাই লৰাই দিছে হাঁহৰ মাংস। টেষ্টিটো হ'বই লাগিব। ৱাও, মেইন ইনগ্ৰিডিয়েণ্ট আহি গ'ল কোমোৰাখিনি ধুনীয়াকৈ মিক্স কৰি আমি তাত ঢালি দিলোঁ পানী আৰু ইয়াক দিলোঁ সিজিবলৈ এৰি। 10-15 মিনিটমান পাছত আমি ইয়াৰ ওপৰত ঢালি দিলোঁ ধনিয়া আৰু খাবলৈ হৈ গ'ল ৰেডি। ইমান বেছি টেষ্টি আছিলে। আজিৰ কাৰণে বাই বাই।